কাইলৈৰ পৰা পৰ্যটকৰ বাবে বন্ধ হ'ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান। দেশী বিদেশী সকলো পৰ্যটকৰ বাবে এই ঘোষণা বন বিভাগৰ। বাৰিষাৰ সময়ত প্ৰতি বছৰে বন্ধ ৰখা হয় ৰাষ্ট্ৰীয় উদ্যানখন। অহা অক্টোবৰ মাহৰ পৰা পুনৰ পৰ্যটকৰ বাবে মুকলি হ'ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান। এইবেলি উদ্যানখন পৰিদৰ্শন কৰা পৰ্যটকৰ সংখ্যা 2300। আপোনালোকক এক গুৰুত্বপূৰ্ণ কথা জনাব বিচাৰিছোঁ যে কাইলৈৰ পৰা পৰ্যটকৰ বাবে বন্ধ হ'ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান। বাৰিষাৰ সময়ত প্ৰতি বছৰে বন্ধ ৰখা হয় ৰাষ্ট্ৰীয় উদ্যানখন। দেশী বিদেশী সকলো পৰ্যটকৰ বাবে এই ঘোষণা বন বিভাগৰ। অহা অক্টোবৰ মাহৰ পৰা পুনৰ পৰ্যটকৰ বাবে মুকলি হ'ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান। এইবেলি উদ্যানখন পৰিদৰ্শন কৰা মুঠ পৰ্যটকৰ সংখ্যা 2300।